Hi guys, welcome to my YouTube channel. মোৰ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া মই বজাৰত যাওঁ, ৰাতি ধুনীয়াকৈ এটা ৰেচিপি বনাম। আমি আগে পিছে একেলগে বজাৰো কৰো। আজি তাই গাটো অলপ ভাল নাই। কাৰণ ওলা এই মোবাইল চাই আছে তাই মোবাইল চাই আছে চাব না নুজোৱা না মোৰ লগত ঠাণ্ডা দিন বুলি ক'ব লগা হলে এইয়া আজিৰ পৰা অলপমান ঠাণ্ডা পৰিছে ঠাণ্ডা পৰিছে আৰু ঠাণ্ডা দিনত জুই পোৱালেহে অকমান ঠাণ্ডা ফিলটো আহে মই বজাৰৰ পৰা মাছ চাছ আনি দিলো এতিয়া ৰঞ্জি কিবা বনাইছে যাওঁ ৰবকচোন কিবা বনাইছে চাওঁ কিবা হেল্প কৰিব লাগিব আলু বইল জলকীয়া ধনিয়া পাত পিয়াজ পিনে মাছৰ কাইবোৰ ওলাইছে ন মই আকৌ ওলাই দিওঁ দিয়া ৰবা ভিডিঅ'ত আনি থাকোঁতে মই মাছখিনি অকণমান খাই দিলোঁ যে তাই খং উঠি গ'ল আমি পুৰা মনোযোগেৰে কাইটবোৰ বাছি আছো মই বেছিকৈ বাছিছোঁ তুমি অলপে বাছিছা ভিডিঅ'ত উঠিবৰ বাবে ময়ে গোটেই বাছিছোঁ মিছা কথা নকওঁ মানে মই কষ্ট কৰা নাই নেকি নাই এই মুনু আৰু যাম কাইটবোৰ ধুনীয়াকৈ বাছা হৈ গ'ল গোটেইখিনি এতিয়া আলু পিয়াজ ধনিয়া মাছ জলকীয়া চববোৰ ভালদৰে সানি চপৰ আকাৰত চেপ কৰিম দিছোঁ পিয়াজ ধনিয়া পাত জলকীয়া ইয়াতে চব মছলা আছে জালুক জিৰা গৰম মছলা নিমখ মজাকৈ সানি ল'ব লাগিব এনেকুৱাকৈ গোটেইবোৰ কৰি ল'ম এতিয়া আৰু এইটো মাছৰ চবটো সৰু ল'ৰা ছোৱালী কাইট নাথাকে ন কাইটটো আমি গোটেই চাফা কৰি দিলোঁ ন সৰু ল'ৰা ছোৱালীবোৰে কাইটবোৰ মানে খাবৰ কাৰণে বেয়া পায় ন মানে বাচিবৰ কাৰণে সিহঁতৰ কাৰণে ভাল আপোনালোকে বনাই খাব আৰু ময়ো কাইট ভাল নাপাওঁ কাইট দিলেও শান্তি পাওঁ এই ছোৱালী কি কয় খাইছে না এতিয়া ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰিব পৰা হৈছে বুটলা মই যাওঁ ৰ'বা অলপমান হেল্প কৰি দিওঁ আৰু হোৱাতে আৰু এটা খাই আহোঁ আকৌ যদি হৈছে মাছৰ চব হৈ গ'ল বাছ এতিয়া খাব বাকী এয়া মাছৰ চব ৰেডি হৈ গ'ল এতিয়া গৰম গৰম ভাতৰ লগত খাব লাগে